দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত উলহ মালহেৰে পালন কৰা হয় কাতি বিহু। আজি কাতি বিহু অৰ্থাৎ আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত উলহ মালহেৰে পালন কৰা হয় কাতি বিহু। কৰোনা মহামাৰীৰ বাবে সৰ্বশ্ৰান্ত কৃষকসকলৰ মাজতো দেখিবলৈ পোৱা গৈছে সন্তুষ্টিৰ হাঁহি। হেঁপাহৰ খেতিডৰাত এগছি বন্তি জ্বলাই মংগল কামনা কৰিছে কৃষকৰ লগতে জীয়ৰী বোৱাৰীসকলে। শস্যৰ শ্ৰীবৃদ্ধিৰ কামনাৰে প্ৰাৰ্থনা কৰিছে কৃষকসকলে। সন্ধিয়া আকাশ বন্তিৰে উজ্বলি উঠিব সেউজীয়া পথাৰ। তুলসীৰ তলত চাকি বন্তি জ্বলাই অপায় অমংগল দূৰ হোৱাৰ লগতে কাতিৰ কঙালী আঁতৰি সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ সমৃদ্ধি, তাকেই কামনা কৰিছে চহা কৃষকসকলে। আজি সমগ্ৰ অসমতে বিহু তিনিটাৰ ভিতৰত অন্যতম এটা কাতি বিহু। কাতি বিহু সমগ্ৰ অসমবাসীয়ে পালন কৰিব। লগতে বিশেষকৈ আমাৰ কৃষক সমাজে এই কাতি বিহুটো আমি উলহ মালহে পাওঁ, কিয়নো এই কাতি বিহুতে আমাৰ লখিমীক আদৰাৰ প্ৰস্তুতি চলোৱা হয়। আমি আজি লখিমী আদৰাৰ প্ৰস্তুতি চলাইছোঁ। যিহেতু আমি অশেষ কষ্ট কৰি এই পথাৰত আমি কঠীয়া সিঁচাৰ পৰা আৰম্ভ কৰি কঠীয়া ৰুই ৰোৱনী মিলি হাল বোৱাৰ পৰা আদি কৰি গোটেইখিনি কামখিনি আমি অশেষ কষ্ট কৰি এইখিনি কৰা হৈছে। আৰু ভৱিষ্যতে যাতে পৰৱৰ্তী সময়ত আমাৰ এই ফচলখিনি ভালদৰে হয়, সোণগুটি ভালদৰে হয় আৰু ধানে ধনে আমাৰ ভঁৰাল উপচি পৰে, তাকে কামনা কৰি আমি আশা কৰি লখিমী আইক আমি আদৰিম আৰু লখিমী আইৰ চৰণত আমি সেৱা জনাম, যাতে আমাৰ ভঁৰাল ধানে ধনে উপচি থাকে আৰু গোটেই বছৰটো যাতে আমি ইয়াৰ ওপৰত যিহেতুকে নিৰ্ভৰ কৰি চলিব লগা হয়। গতিকে আৰু সন্ধিয়া আমি এতিয়া আহি পথাৰত গোটেই সোণগুটি আমি প্ৰত্যক্ষ কৰিছোঁ। আৰু মোৰ আজি নিজে সঁচাকৈ এজন সম্পূৰ্ণ কষ্টৰে মই নিজস্ব কষ্টৰে এই খেতিডৰা কৰিছোঁ আৰু আজি খেতি ওচৰত আহি প্ৰত্যক্ষ কৰি নিজকে সঁচাকৈ ভাল লাগিছে। মোৰ আজি সঁচাকৈ আনন্দিত হৈছোঁ আৰু কামনা এইটোৱে কৰিম যাতে আমাৰ ভঁৰাল ধানে ধনে উপচি থাকে। আৰু গধূলি আমাৰ যিটো কাতি বিহু, আজি গধূলি সমনীয়া লগৰীয়া সকলোৱে মিলি আমি তুলসীৰ তলত বন্তি জ্বলাই আমি কাতি বিহু পালন কৰিম। আৰু এই চেগতে মই আপোনালোকৰ লগতে সকলো অসমবাসী ৰাইজলৈ কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ। মিৰ্জাৰ পৰা অনন্ত কলিতাৰ প্ৰতিবেদন, নিউজ 24/7 টুডে।